Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো ভালে আছে সকলো। এয়া আমাৰ বেটা দৰ্শিল আৰু আমি দুইটাই ধুনীয়াকৈ খেলি আছো। আমাৰ বেটা এতিয়া টিভি চাই আছে। মানে হি মিকি মাউস চাই খুব ভাল পায়, লগতে মটু পটলু চাই ভাল পায়। গতিকে হি বৰ্তমান মটু পটলু চাই আছে আৰু মই তাৰ লগত আছো। ৰখি পেলাই আছো, মানে সৰু ন, গতিকে অকল এৰি থৈ যাব নোৱাৰি তাক। কেতিয়াবা ভয় লাগে দৰ্জা লক কৰি ল'ব তেনেকুৱা কিবা। গতিকে মই তাৰ লগত ৰখি পেলাই তাক খেলাইও আছো। হি মোৰ লগত খেলিও আছে আৰু লগতে টিভি চাইও আছে। ভাবিছো আজিৰ পৰা মই ব্লগিং ষ্টাৰ্ট কৰোঁ। গতিকে মই কিনো কৰিম, সেইকাৰণে ভাবিছো ব্লগিং ষ্টাৰ্ট কৰোঁ। ভালকৈ নাজানো বাৰু, গতিকে আপোনালোকে আশা কৰিছোঁ মৰম দিব। গতিকে মই কি কি কৰোঁ দেখাই আছোঁ, চাই থাকিব। লগতে আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই যে মোৰ যে বেকগ্ৰাউণ্ডত যে উল্টা পুল্টা যে বিচনাখন আছে, কাইণ্ডলি এইখন আপোনালোকে ইগন'ৰ কৰিব। কাৰণ আমাৰ এই যে ল'ৰাটো যে মোৰ বেটাটো একদম দুষ্ট। বিচনাখন একদম ভালে থাকিব নিদিয়ে। মই যিমানবাৰ ভাল কৰোঁ সি সিমানবাৰ উল্টা পুল্টা, এই গাৰুটো উল্টাইছে, এই ব্লেংকেটখন উল্টাইছে, এই কিবাটো উল্টাইছে, চব উল্টা পুল্টা কৰি দিয়ে। আৰু এই ব্লেংকেটখন যে আছে, এইখনো গৰম দিন হয়, গতিকে এইখনো ইগন'ৰ কৰিব। কাৰণ এইখন আমি ৰাতি উৰো ধুনীয়াকৈ AC চলাই, বতৰটো পূৰা ঠাণ্ডা দিন বনাই লৈ পেলাই আমি উৰো। গতিকে কাইণ্ডলি বেকগ্ৰাউণ্ড ইগন'ৰ কৰিব দেই। গতিকে এতিয়া মই আকৌ ভাবিছোঁ যে মই আজিৰ দিনটোত 4th টাইমৰ কাৰণে বিচনাখন আকৌ ভাল কৰিম। গতিকে ভাল কৰিবলৈ চাওঁ, ল'ৰাই আকৌ কিমান সময় ভালে ৰাখে। মানে মই যিমানবাৰ ভাল কৰোঁ সি সিমানবাৰ বেয়া কৰি দিয়ে। গতিকে ভাল কৰি একো লাভ নাই। এইকাৰণে মই কেতিয়াবা এনেকৈ যেন তেনেই পেলাই থৈ দিওঁ, থাকক বুলি পেলাই। মানে ভাল কৰি লাভেই নাই। যেতিয়া এবাৰ ভাল কৰিম, আকৌ ব্লেংকেটখন চাব পাৰে। এবাৰ নহয়, অলৰেডি 3বাৰমান মই ভাল কৰিলোঁ। সি মানে পূৰা খুচি টানি মেলি গোটেই গাল একদম বেয়া কৰি দিয়ে। গতিকে মই আকৌ ট্ৰাই কৰোঁ ভাল কৰিবলৈ। আৰু এয়া চাওক, বিচনা ব্লেংকেটৰ মাজত এয়া ব্ৰাছ, সি মানে ব্ৰাছ আনি পেলাই ইয়াত পেলাই থৈ দিছে। আৰু এতিয়া মোৰ অকণমান অৰ্ডাৰ কৰিবলৈ আছিলে ফ্লিপকাৰ্ট আৰু লগতে বিশালত। ধুনীয়াকৈ বিশালত এয়া মই অৰ্ডাৰ কৰিলোঁ। আৰু লগতে মোৰ মানে মোৰ বাচ্ছা আছে ন, তো ডাইপাৰ মই ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ কৰোঁ মেক্সিমাম। গতিকে ফ্লিপকাৰ্টতো মই ডাইপাৰ অলৰেডি মানে চাই থোৱাই আছিলে, অৰ্ডাৰ কৰিয়ে থাকোঁ ন, তো তেনেকৈ ধুনীয়াকৈ অৰ্ডাৰ কৰি ল'লোঁ। আৰু তাৰপিছত এতিয়া মই আহিছোঁ লাঞ্চ বনাবলৈ। মানে এতিয়া মই লাঞ্চ বনাম। হাজবেণ্ডে বাহিৰত গৈছিলে, তো খাই আহিলে। আমি আছোঁ বাকী, আমাৰ বেটা আৰু মই, সি আৰু মই খাম। তাৰপিছত বেলেগকৈ একো বনোৱা নাই, জাষ্ট চিম্পলকৈ আমি বনাম। আৰু তাৰপিছত এয়া আমাৰ দৰ্শিলে এতিয়া খেলি আছে ধুনীয়াকৈ ঘৰৰ ভিতৰতে। বাহিৰত নিবলৈ ইমান জেগা নাই বাহিৰত। তাৰপিছত সেইকাৰণে আমাৰ বেটাই এতিয়া ঘৰতে খেলি আছে গাড়ীখনৰ লগত। বেটা তাৰপিছত এতিয়া আমাৰ ল'ৰাটোৱে বোলে হেৰি খায়, দৈ খায়। তাকে এইফালে দৈ লোৱা য়োগাৰ্ট। দৰ্শিলক এতিয়া মই দৈটো খুলি দিওঁ। এইটো কি হয় বেটা? য়োগাৰ্ট। আমাৰ দৰ্শিলক গোটেইটো এটা ফৰেনাৰে য়োগাৰ্টহে কয়। সি খাব বোলে, কৈ আছে। দি দিওঁ এতিয়া। খুৱাই দিম নে তুমি নিজে খাবা? টেষ্টি নে? টেষ্টি হয়নে নহয়? তাৰপিছত এতিয়া ইয়াত খানা আনিছোঁ, জাষ্ট চিম্পল এগ, তাৰপিছত আলু ভাত, চিম্পল বনাইছোঁ। এনেকৈ ভাল লাগে এতিয়া খাবলৈ। তাৰপাছত আমি এয়া সন্ধিয়া ওলাই আহিলোঁ। আমি গোটেই তিনিওটা এনেই অলপ হাৱা খাম বুলি। তাৰপিছত ওলাই আহিলোঁ। ওলাই আহি পেলাই এয়া কৰিলোঁ, ৰেষ্টুৰেণ্ট এখনত যাম বুলি ভাবিলোঁ, মানে কিবা খাবলৈ মন গ'ল যে। তাৰপিছত ইয়াত আহি পেলাই এয়া ল'লোঁ। এয়া হৈছে চিকেন চিক কাবাব। আৰু এটা আইটেম লৈছিলোঁ, ছেকেণ্ড আইটেমটো হৈছে নান আৰু লগতে চিকেন মাখানি।
পুৰা টেষ্টি আৰু কাবাবটো মজা পুৰা জুচি চফ্ট মজা হয় এয়া এতিয়া চাহ বনাই আছোঁ শাশুমা আহিছে তাৰপিছত ঘৰত আহিলোঁ আৰু আমি ঘৰত অহাৰ পিছত এয়া চাহ বনাইছোঁ মানে শাহুমা আহিছে শাহুমাৰ কাৰণে চাহ বনাইছোঁ গাখীৰ চাহ একদম পূৰা মানে কি আৰু তেওঁক চাহ অকণ দিলোঁ আৰু এয়া চিম্পল আৰু বিস্কিট ভুজিয়া তেনেকৈ গতিকে এনেকৈ আজিৰ দিনটো মই পাৰ কৰিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' লৈ মই আকৌ আহিম আজিলৈ আহিছোঁ বাই